নমস্কাৰ শ্ৰোতা বন্ধুসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ প্ৰভু শ্ৰীকৃষ্ণৰ মহৎ কেইটামান বাণী। এই বাণীকেইটাই আপোনালোকৰ লগতে আপোনাৰ বন্ধু বান্ধৱী ল'ৰা ছোৱালী সকলোৱে জীৱনত আগুৱাই যাবলৈ বহুতো সাহস কৰিব। জীৱনটো উপভোগ কৰিব কেনেকৈ লাগে তাকেই শিকিব। আমি সকলোৱে শুনো আহকচোন এই বাণীকেইটা। প্ৰভু শ্ৰীকৃষ্ণই কৈছে, সাগৰ হওক বা সংসাৰ, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰে সিয়ে সঠিকভাৱে পাৰ হৈ যাব পাৰে। প্ৰভু শ্ৰীকৃষ্ণই কোৱা অন্য এটা বাণী হৈছে, সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহ সময়ৰ নিৰ্দেশিত পথত চলিব লাগে। প্ৰভুই কৈ যোৱা অন্য এটা বাণী হৈছে, চৰিত্ৰৰ পৰীক্ষা তেতিয়া হয় যেতিয়া কাৰোবাৰ লগত সম্পৰ্ক হয়। চতুৰ্থটো বাণী হৈছে, মাতৃৰ ঋণ কোনো সন্তানেই কেতিয়াও পৰিশোধ কৰিব নোৱাৰে, সেয়েহে মাতৃক আমি শ্ৰদ্ধা কৰিম। আজিৰ ভিডিঅ'ৰ পঞ্চমটি মহৎ বাণী হৈছে, মিথ্যাবাদী ব্যক্তি সাপতকৈও ভয়ংকৰ হয়। অন্য এটা মহৎ বাণী হৈছে, আজি যি তোমাৰ আছে সেয়া আগত কাৰোবাৰ আছিল আৰু ভৱিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব, এয়াই সংসাৰৰ নিয়ম। আজিৰ ভিডিঅ'ৰ সপ্তমটো বাণী হৈছে, জোন আৰু সূৰ্য যেনে তুলনা নহয় ঠিক তেনেকৈ তোমাৰ জীৱনটো বেলেগৰ লগত তুলনা নকৰিবা। যাৰ যেতিয়া সময় আহিব তেওঁ তেতিয়া জ্বলিবই। প্ৰভুই আগবঢ়োৱা অন্য এটা বাণী হৈছে, জন্ম মানুহৰ প্ৰকৃত পৰিচয় নহয়, প্ৰকৃত পৰিচয় মানুহৰ কৰ্মত। প্ৰভুই কৈছে, ভাগ্য বুলি একো নাই, যি আছে সেয়া হ'ল তোমাৰ কৰ্মৰ ফল। প্ৰভুই কোৱা অন্য এটা বাণী হৈছে, কাৰোবাক ঠগি দুদিন বহুত ফূৰ্তি কৰিবা, কিন্তু মনত ৰাখিবা ঈশ্বৰে যিদিনা ঠগিব গোটেই জীৱন দুখৰ সংগ দিব লাগিব। আজিৰ ভিডিঅ'ৰ অন্তিমটো বাণী হৈছে, পলমকৈ হ'ব কিন্তু হ'ব, তুমি যি চোৱা সেয়াই হ'ব। মনত ৰাখিবা তোমাৰ সময় বেয়া, তোমাৰ জীৱন নহয়, অপেক্ষা কৰা, সকলো হ'ব। শ্ৰোতা বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি জানিলোঁ কেইটামান মহৎ বাণীৰ কথা। আগলৈ আমি আকৌ কেইটামান এনেকুৱা মহৎ বাণী লৈ আহিম আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টিৰ কথাখিনি আপোনাৰ ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। লগতে বন্ধু বান্ধৱী আৰু ওচৰ চুবুৰীয়াক ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।